আছামিজ সলিউশ্যন 2.0 চাই থকাৰ বাবে ধন্যবাদ। গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত থকা মহাবিদ্যালয়সমূহত ফাৰ্ষ্ট ছেম আৰু থাৰ্ড ছেমৰ ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে আজিৰ পৰা। এই ফৰ্ম ফিল আপ কেনেকৈ কৰিব এইটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি চাৰ্চ কৰিব গুৱাহাটী ছামাৰ্ছ ইডু ইন এনেকৈ চাৰ্চ কৰি এনেকৈ লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত প্ৰথম যিটো অপশ্যন আছে সেইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ পেজটো এনেকৈ হৈ যাব। আপোনালোকে যদি পাছপৰ্টটো নাজানে তেনেহ'লে পাছপৰ্ট ৰিছেট কৰিব লাগিব। ৰিছেট কেনেকৈ কৰিব বলক চাই লওঁ। এতিয়া আপোনালোকে চাৰ্চ কৰক। আপোনালোকে যে আৰ্টছত পঢ়ি থাকে তেনেহ'লে FOA মাৰি চাৰ্চ কৰিব। আহি বেচেলাৰ অফ আৰ্টছ বুলি আহি যাব। ইয়াত ক্লিক কৰিব। যদি আপোনালোকে ছায়েন্সত থাকে তেতিয়া ছায়েন্সৰ দি দিব। এইটো হৈছে এনৰলমেণ্ট নম্বৰ। এনৰলমেণ্ট নম্বৰ আপোনালোকেতো চবেই জানেই। যদি নাজানে তেনেহ'লে কমেণ্ট কৰি জনাব। মই কেনেকৈ ওলাব এনৰলমেণ্ট নম্বৰ মই জনাই দিম। এনৰলমেণ্ট নম্বৰটো দি ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটন হৈছে এইটো। ছাবমিট বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে যিটো ইমেইল আগতে দি থৈছিলে সেইটো ইমেইলটো ওপৰত শ্ব' কৰিব। ইয়াত এটা OTP আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়া আপোনালোকে ছাবজেক্টসমূহ দি থৈছিলে। যিকেইটা ছাবজেক্ট দিছিলে সেইকেইটা ছাবজেক্ট ইয়াত আহি যাব ফৰ্ম ফিল আপৰ সময়ত। এতিয়া নতুনকৈ একো ছাবজেক্ট ছিলেক্ট কৰিব নালাগে। পিছত আহি যোৱাৰ পাছত আপোনালোকে ইয়াত চাব ছাবমিট বুলি আছে। ছাবমিটত ক্লিক কৰি দিব। তাৰ আগত চাব কিবা অপশ্যন আছে PW ইয়াত আমাৰটো নাই নট। মই ক্লিক কৰাৰ পাছত আপোনাৰ যদি আপডেট কিবা থাকে তা আপডেট কৰি ল'ব, নহ'লে আপোনাৰ পে' কৰিব লাগিব। পে' কৰা হৈছে 819 ৰুপিজ। এতিয়া আপোনালোকে পে' কৰিব। পে' কৰাৰ অপশ্যন আছে ইয়াত চাই লওক আপোনালোকে। $890 ৰুপিজ পে' কৰিব লাগিব। পে' কৰাৰ পাছত আপোনালোকে আপোনাৰ ফৰ্ম ফিল আপ হৈ যাব। পিছত এটা ৰিচিপ্ট ওলাব। ৰিচিপ্টটো আপোনালোকে নিজৰ কলেজত দি দিব লাগিব। ধন্যবাদ।